প্ৰিয় দৰ্শকসকল, আহকচোন আজি আমি জাহাজী কলেৰে কেক বনাওঁ। এয়া মই বেছিকৈ পকি যোৱা জাহাজী কলবোৰ এনেই নষ্ট হয়, সেইকাৰণে ভাবিলোঁ কেক বনাওঁ। 3টা লৈছোঁ জাহাজী কল। এইকেইটা বাকলি গুচাই মই মিহিকৈ কাটি ল'ম। এয়া কল 3টা বাকলি গুচাই মই কাটি ল'লোঁ আৰু লগতে 2 চামুচ চেনি দিম। জাহাজী কল মিঠা, সেইকাৰণে বৰ বেছি চেনি নিদিওঁ আৰু এইখিনি মিক্সিত মাৰি ল'ম। এয়া কল 3টা পিচি ল'লোঁ, একেবাৰে পানী নিচিনা হৈ গ'ল। বাতি এটালৈ বাকি ল'ম। এই বাতিটোৰে এবাতি ৰিফাইন দিছোঁ, ভালদৰে মিক্স কৰি ল'ম। কল আৰু ৰিফাইনখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত আমি এতিয়া 1 কাপ ময়দা দিম। এই বাতিটোৰে 1 কাপ ময়দা দিছোঁ। এচামুচ কোকো পাউডাৰ দিছোঁ। অলপমান চৌদা দিছোঁ। বেকিং পাউডাৰ দিছোঁ। পদ্ধতি কেক বনোৱাৰ সৈতে একেটাই আৰু এয়া এচিকুট নিমখ দিছোঁ। এইখিনি এতিয়া চালি ল'ম। এইখিনি এতিয়া আমি মিক্স কৰি ল'ম এনেদৰে। এয়া হৈ গ'ল মিক্সাৰটো। অলপ ডাঠ যেন দেখিলে গাখীৰ অকণমান দি দিব লাগিব। মই ইয়াত এতিয়া অলপ গাখীৰ দি দিম। এয়া হৈ গ'ল। গাখীৰটো আপোনালোকে চাই ল'ব, বৰ বেছি দিব নালাগে, বেছি পনীয়া হ'লে কেকটো ভাল নহয়। এইটো জোখতে ৰাখিব লাগিব। এতিয়া আমি ভেনিলা এচেন্স এচামুচমান দি দিম। ভেনিলা এচেন্স দিলে জাহাজী কলৰ গোন্ধটো একেবাৰে নাহে, খাবলৈ বৰ ধুনীয়া হয়। এইখিনি হৈ গৈছে। মই এতিয়া কেকৰ বাতি এটাত কেক যেনেকৈ আমি বেক কৰোঁ তেনেধৰণেই আমি বেক কৰিম। এয়া মই কেকৰ আধা কেজি বাতি এটা লৈছোঁ আৰু ইয়াতে বেকিং পেপাৰখন ধুনীয়াকৈ কাটি লৈ ৰিফাইন সানি লৈছোঁ। এতিয়া আমি মিক্সাৰখিনি ইয়াত বাকি দিম। বাতিলে ভৰাই লোৱাৰ পিছত অলপ থেকেচি দিম, যাতে মিক্সাৰখিনি ভালদৰে ছেটিং হয়। আৰু ওপৰত আমি আলমণ্ড, নাৰিকল, ডাব নাৰিকল লৈছোঁ, সজাই দিম। এইটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে, নিজৰ পচন্দ অনুসৰি। মই কেক বনাবৰ বাবে এয়া চচ এটা লৈছোঁ আৰু তাতে নিমখ অলপ দি দিছোঁ। নিমখখিনি মোৰ পুৰণা হৈ যোৱাৰ কাৰণে ৰঙচুৱা হৈছে আৰু তাৰ ওপৰত ষ্টেণ্ড এডাল দি দিছোঁ আৰু চচটো মই উঠাই 5 মিনিট প্ৰি হিট কৰি লৈছোঁ। এতিয়া ইয়াতে মই কেক বাতিটো বহুৱাই দিম আৰু মিডিয়াম ফ্লেমত ৰাখি আধা ঘণ্টাত এইটো কেক হৈ যাব। এতিয়া ঢাকি দিম ঢাকোনৰ সহায়েৰে। আধা ঘণ্টা হৈ গৈছে। কেকটো এতিয়া আমি চেক কৰিম। খুব ধুনীয়াকৈ ফুলি আহিছে। এইটো হৈ গ'ল। গেছটো অফ কৰি দিম এতিয়া। এয়া চাওক, খুব ধুনীয়া হৈছে, একেবাৰে স্পঞ্জি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে আৰু আপোনালোকেও এনেদৰে মৰহি যোৱা কল পেলাই নিদি কেক বনাই খাব। আৰু ভিডিঅ'টি যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ ভিডিঅ'টি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।